গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া। এই যি ট্ৰেফিক জাম ইয়াত ষ্টাৰ্ট হৈছে, এইটো গৈ একদম পূৰা পুলিচ বজাৰ নোপোৱালৈকে এইখিনিত পূৰা মানে পাম আৰু ট্ৰেফিক। টেংকি ফুল কৰি ল'লোঁ, পূৰা বিন্দাছ যাব লাগে আৰু। আহি পালোঁ ইয়াতে ই পাছটো চেক কৰা জেগাটো। আজি একদম পটককৈ হৈ গ'ল, ইয়াতে মানুহে নাছিলে, বেছি নাছিলে মানুহ। এণ্ট্ৰি কৰিলোঁ এইখন। ব্ৰেকফাষ্ট কৰি ওলাই আহিলোঁ, কিন্তু যিখন দোকানত খাব গৈছিলোঁ মানে দোকানখনৰ নামটোৰ লগত মই ভিডিঅ' বনোৱা নাই, কিন্তু মানে চব্জি দিছে পৰঠাৰ লগত গোন্ধাই আছে, মানে টেঙা হৈ গৈছে। তো ইয়াতে আহিলে অকণমান চাই ল'ব দোকানবিলাকতো, মানে ডাইৰেক্ট কাষ্টমাৰক মানে বাহাটো দিম বুলি দি দিয়ে আৰু অলপ চাব আৰু। গুৱাহাটীৰ পৰা আহিলে ইয়াত এবাৰ ৰোৱাটো কম্পালচাৰী আৰু, ভাল লাগে ভিউটো। ইয়াৰ আগৰবাৰ চেৰাপুঞ্জী আহোঁতে যে গছবিলাক যে কাটা দেখা পাইছিলোঁ, এইবিলাক ৰাস্তা বনাই আছে এতিয়া। ইয়াত চাগে নতুনকৈ ৰাস্তা হ'ব এতিয়া, ৰাস্তাটো বহল হ'ব, ভালে হ'ব। ইমান নেৰো ৰাস্তা ইমান দিন এনেকৈ থাকিল। এইটো ৰাস্তাত আহিলে চবতকৈ প্ৰিয় স্পট মোৰ এইখিনি, এই গছকেইডালৰ চাইডে চাইডে যিটো ৰাস্তাটো হৈছে। ৱাও, ৰাইট চাইড গ'লে নংষ্টেন, লেফ্ট চাইড গ'লে চহৰাত চেৰাপুঞ্জী। নংষ্টেন যাব লাগিব এবাৰ, নংষ্টেনৰ ফালে বহুত ধুনীয়া ধুনীয়া প্লেচ আছে। চহৰা ভিউ পইণ্টটো আহি পাইছোঁ এতিয়া। ভয়ংকৰ ঠেক ৰাস্তা এইটো, বাপৰে 8 ফুট মানৰ ৰাস্তা হ'ব এইটো। সন্মুখৰ পৰা গাড়ী আহে, কি ৰাস্তা এই বাপৰে, বহুত গুহাৰ মাজে মাজে ৰাস্তা। আৰু ইফালে তলত একো দেখাই নাপায়। কি সুন্দৰ পৰিৱেশ। আৰু ৰুম পাইছোঁ এইটো। আপোনালোকক ৰুমৰ ইণ্টেৰিয়ৰ দেখাই আছোঁ। এইটো হ'ল ৰুমৰ ইণ্টেৰিয়ৰ, অষ্ট্ৰেলিয়ান ষ্ট্ৰাকচাৰ বোলে এইটো, নাজানো ইমানো। তো ইয়াতে এখন বিচনা, অলৰেডি আহি এবাৰ বাগৰি গৈছোঁৱেই ইয়াত। এতিয়া মানে ফাইনেলি অকণমান ফ্ৰেছ হৈ পেলাই ভিডিঅ'টো বাকীখিনি কণ্টিনিউ কৰিছোঁ। তাৰপিছত ইয়াৰ পাছত এটা ড্ৰোন শ্বট ল'ম, তো একবাৰ চাব জেগাটো ওপৰৰ পৰা কেনেকুৱা লাগে। আৰু দেখাই আছোঁ ওপৰত আৰু আছে, ব'লকচোন। ইফালে ৱাছৰুম একদম পূৰা ধুনীয়া আৰু, বাকীখিনি বেলেগ কমপ্লেইন কৰিব লগা একো নাই। তো এইফালৰ পৰা আহি পেলাই এখন চিৰি, কাঠৰ চিৰি এখন আছে। আৰু এই চিৰিখনেৰে এনেকৈ ওপৰত উঠি গ'লে ইয়াতে এখন বিচনা, ইয়াতে একবাগৰ দি গৈছোঁ আহি। ইয়াতে আৰু এখন বিচনা দিছোঁ সৰুকৈ ইয়াত, এইখিনিত। মানে অভাৰঅল ইয়াত এইফালে চাব গ'লে ইয়াত 2-3জন আৰামত থাকিব পাৰে, তলতো 3জনমান থাকিব পাৰে, টোটেল 6জনমান থাকিব পাৰে আৰু এটা মানে বুকিঙত। আৰু কোনো ধৰণৰ তেওঁলোকৰ নাই একো,
লাইট কিটা ক'ত ইয়াৰে অঁ সেইটো ইফালে লাইটটো দি দিছোঁ এইখিনি প্লাছ এটা বস্তু দেখাই আছোঁ ৰাতিপুৱা শুই উঠি পেলাই পৰ্দাখন গুচাই পেলাই এইটো ভিউ পাব ইয়াত পূৰা একদম পাহাৰৰ পূৰা এটা মানে এডজত আছে মানে অভাৰঅল ডিলটো বেয়া লগা নাই টোটেল ৰুমটোৰ কষ্ট হ'ল 6,700 আৰু তলত কেইটামান ফেমিলি কটেজ আছে ফেমিলি কটেজ কেইটা 4,500 মানৰ ভিতৰত হৈ যায় তো এইটো মোৰ হিচাপত মানে ডিলটো বেয়া হোৱা নাই ভাল মানে কণ্ডিশ্যনত ভাল এটা ষ্টাইলিছ ৰুম পাইছোঁ ভাল এনেকুৱা ছেইম ৰুম আমাৰ হেৰিটো আছে গুৱাহাটীত আৰোহণ বুলি যে আছে তাতো আছে তাত 10,000 লয় লগ কৰি ওলালে ইয়াৰ পৰা খালি চকুৰে দেখিলেহে গম পাব কিমান দ আছে তলত এনেইতো ফিল নহয় কেমেৰাত গম নাপায় ইমান তামাম দ আছে তো ইমান মজা লোকেশ্যন এটাত বহি পেলাই এতিয়া আবেলি ইয়াতে কফি আৰু এইকেইটা চিকেন পকৰা অ' কি খানা অৰ্ডাৰ এতিয়া দিয়াই নাই নহয় হা 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 নেই অসমীয়া বুজি নোপোৱা উই হেভেণ্ট অৰ্ডাৰ্ড ফুড য়েট আইল কল ইউ অ'কে